গাইছ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম যিহেতুকে আজি ঘৰতে আছিলোঁ এনে মোৰ লগটি গ'লে বিধান তুলিব খেতি পথাৰত যাওঁ বোলক ওলাই ল'লোঁ বস্তু পাতি গোটেইখিনি লৈ ইয়াতে লৈছোঁ পানী তাৰপিছত মেইন বস্তু ল'লোঁ এইটো গান বজোৱাৰ কাৰণে বক্স লাগিব না আৰু লগতে আছে আৰু এটা পাৱাৰ বেংক আৰু মোবাইল কেইটাতো আছে চাৰ্জাৰ তাৰ্জাৰ লৈছোঁ আৰু কিবা কিবি হৈ আছে আপোনালোকে পথাৰলৈ চিধাই বোলক আহক আমাৰ লগত আপোনালোকে আহি থাকক তোৰ মামী আৰু আইতা চাই লওক এতিয়া পথাৰক লৈ যাবলৈ বহুত দূৰ আছে যাই আছোঁ খোজকাঢ়ি যাই আছোঁ লগ হ'ল তিনিটা মানে সৈতে তিনিটা এখন চাইকেল কেনেকৈ যাই কেনে খোজকাঢ়ি যাব লগা হৈছে ভিডিঅ'টো চাই আপোনালোকে বহুত মৰম দিয়ে যেন ইয়াত ইমানে জংঘল যে ৰাতি আহিবলৈ ভয় লাগে এইজনে আৰু ভিডিঅ' তোলাব লাজ কৰিছে ঢাকি লৈছে কিবা এটা কৈ দে তো আমি পথাৰলৈ গৈ আছোঁ তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি কি কৰোঁ আজি দিনটোত তো বলক আমি যাব লাগিব এইখন ৰাস্তাৰে তাত বিধান তোলা হ'ব কঠীয়া আমাৰ ভাষাত বিধান বুলি কয় আৰু কিছুমানে কঠীয়া বুলি কয় মোৰ পাছে পাছে আহি থাকক দেখা পাব নিশ্চয় এইবিলাকতো কেনাম কষ্ট কৰি আহিছোঁ দেখিছে ভিডিঅ'ত ধান্দাতে বস্তু ঘূৰা কৰা যাব দিয়া আৰু ইমান কষ্টৰ মাজত আহি আছো এই দেখিছে নহয় আৰু এইটো তুলি কিমান বছৰৰ মূৰত পথাৰৰ মাজত অহা মোটামুটি ৩-৪ বছৰ মূৰত পথাৰৰ মাজত আহিলোঁ ৰাহুলক লগ পালোঁ পথাৰৰ মাজত বাচাৰা বহুত কষ্ট কৰিছে দেখা পাইছে আপোনালোকে চাইকেলত তেল লৈ আহিছে আৰু পথাৰত পানী মাৰিব চাগে তেল চেল লৈ আহিছে আজি সোমবাৰ ন সোমবাৰৰ দিনা স্কুলত যাবা আৰু সি আহিছে খেতিৰ মাজত খেতিয়ে কৰিবি না চাকৰি কৰিবি खेती अच्छा খেতিয়ে মেইন হাই মুঝে ভি মাৰো না খেতি কৰিলেতো খাবা নাপাবি চাকৰি কৰিলে খাবা পাবি हाँ খেতি কৰিলেচোন খাবা নাপাবি চাকৰি কৰিলেহে খাবা পাবি खेती करले तो खावा पाम धान খেতিৰ ধানৰ পৰা না খেতিয়ে মেইন যো আজি পানী মাৰো ৰাহুলৰ চাইকেল হ'ল ইখন 5 কেজি মান আছে তাৰপিছত তেল আনিছে পথাৰত চেণ্ডেল ভাই মুझे मारो सैंडल एक पात कहाँ गया एक पट कहा गया मेरा तरफ से हो गया ओ राहुल का सैंडल एक पात कहाँ गया पता नहीं एक पात उधर भेज के लेके आया दोनों भरी का नहीं है चले वो ब्रेक भी नहीं है भैया ब्रेक भी नहीं है उसका मदर क्या बोलता है अरे कहना क्या चाहते हो মাত গিয়াৰ নাই কি কৰিবা চলাই ব্ৰেক নাই ইখন ৰাস্তা দি মই নুমাই দিব লাগিব দেখা পাইছে আপোনালোকে ओ भाई मुझे मारो इसका क्या हुआ चलिए বিধান তুলিব ফোন কৰি পাহৰি গ'ল বিধান তুলিব যে আহিছোঁ পাহৰি গৈছে নেকি ভাই হাই পাহৰি গৈছোঁ কিমান দেৰি হ'ল আহোঁতেচোন আধা ঘণ্টামান খেদালে এয়া চাইকেল টাইকেল পৰি গ'ল না কিবা এইগিলা হৈ গ'ল না তো আহক ঠিক আছে আহক তো আপোনালোকে দেখিব পাইছে এতিয়া এই পথাৰৰ মাজত আহি গ'লোঁ তো মই পিৰাত তিনক লেকি আছোঁ আপোনালোকে দেখিছে ইমান ধুনীয়া নজৰ গৰু এইবিলাক গোটেই গৰু আছে গৰুৰ লগত কথা পাতিব মই চেষ্টা কৰিম ৰ'বা हाँ भाई भाई मुझे भी प्यार करो ना लड़की तो प्यार नहीं करता है ना आप भी प्यार करो ना भाई 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 भाई
হাত ধুব পৰা নাই কাৰণে এনেকৈ খাই আছোঁ এনেকৈ চিষ্টেম হৈছে পানী নাই ইয়াতে এই গাইছ এতিয়া ভীমকল খাই আছোঁ চাহেদি আৰু তাৰ লগতে বিস্কুট আছে ঠাণ্ডা হল গৰমে কৰবা নৰা হান পালো ভীমকলেদি চাহ খাই আছোঁ ই বেমে জালি ভীমকলেদিচোন বিস্কুট খাই ভাল লাগব ঐ খাবি এই গাইছ ইমান কষ্ট কৰিব লগা হৈছে চট লোৱাৰ কাৰণে আহি থাক যাং তাকেতো বহুত কষ্ট হৈছে চট লোৱাৰ কাৰণে এনেকা অৱস্থা হৈ গৈছে ৰে তাতে বগৰী আছে এই তাতে আছে হে এনে আছে এই আমাৰ তহঁতৰ পাছফালেচোন বগৰী আছে হা ভাই তহঁৰ পাছফালে বগৰী আছেচোন আপোনালোকে দেখিছে ইমান ডাঙৰ পথাৰ হয় কিন্তু কোনো আজিকালি খেতি নকৰা হৈছে কাৰণ ইয়াত বহুত পানী হয় আজিকালি পানী হোৱা কমি গৈছে তাৰ কাৰণে মানুহবিলাকে এনেকৈ পাৰি দিছা ক'ত পৰছে কেনেকৈ গম পাম এডাল এডালকৈ পাৰিব লাগে এতিয়া বগৰী বাতলি আছোঁ বেছি বগৰী নাই আপোনালোকে দেখিছে নহয় হাতৰ অৱস্থা মিচিং ভাল কৰিলোঁ তাৰপিছত বিধান তুলিলোঁ অৱস্থা বেয়া ডাঙৰ কি ক'বি বগৰী কি পাইছে না ক'ম আৰু এতিয়া ভাগৰ লাগিছে ভিডিঅ'টো চাই যাওক ফোন আহিছে এটা হেল্ল' আপোনালোকে দেখা পাইছে এতিয়া কিমান মানুহ বগৰী বুটলি আছে তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে আমি সামৰিব খুজিছোঁ বাট গধূলি হৈ গ'ল বহুত ৰাতিপুৱা 11টা বজাত আহিছিলোঁ এতিয়া ঘৰত যাই পোৱা নাই ইয়াতে কিবা কিবি খালোঁ ভীমকল বিস্কুটেদি চাহ কিন্তু এতিয়া ভোক লাগিছে ঘৰত যাই ভাত খাব লাগিব গধূলি ডিউটি আছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাগৰ লাগিল ভিডিঅ' মানে ভাগৰ লাগি গ'ল বাই 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 বাই